এইপিনে পনীৰ ভাজি ল'লোঁ আৰু এইপিনে কেকখিনিও কাটি ল'লোঁ মই। দেখিছেনে কি ধুনীয়া হৈছে দেখিবলৈ, মজা কোমল হৈছে। নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোৱে ভালে আছে চাগে। আজি বহুত বেছি ঠাণ্ডা, তাতে মূৰ ধুলোঁ, বেছি ঠাণ্ডা লাগিছে। এয়া দেখিছেনে ইমান চুলি সৰিছে। আজি ভাবিলোঁ এটা ঘৰতে ব্লগ বনাওঁ বুলি। মই আজি দিনটোত কি কি কৰিম, কি কি নাই, আৰু কি কি বনাওঁ তাৰ এটা ব্লগ বনাম। এয়া কাম কৰি আছে ঘৰতে, চাহ দি থৈ আহোঁগৈ এতিয়া গৈ, ৰঙা চাহ। চাহ দি আহিলোঁ মই এতিয়া কি কি বনাম। এতিয়া মই কেক এটা বহাই থৈ দিছোঁ, সেইটো দেখুৱাওঁগৈ আপোনালোকক। দেখিছেনে বাৰু, একেবাৰে ল' ফ্লেমত মই কেকটো বহাই থৈ দিছোঁ এনেদৰে। এইটো মই এই কুকাৰটো কেক বনোৱা কুকাৰে হয়, মানে এইটো মই কেকে বনাওঁ আৰু সেইকাৰণে এনেদৰে লেতেৰা নিচিনা হৈ গৈছে। কেক বনাওঁ আকৌ থৈ দিওঁ এনেদৰে। এতিয়া মই পনীৰ বনাম। এইখিনি পনীৰৰ কাৰণে গাখীৰ লৈ লৈছোঁ। গাখীৰ 1 লিটাৰতকৈ অকণমান কম আছে, আৰু এইটো টেঙা লৈ লৈছোঁ। দেখুৱাম মই কেনেদৰে পনীৰ বনাওঁ। চাহকাপ খাই লওঁ এতিয়া মই, ৰঙা চাহ। এইখিনি মই টেঙাখিনি চেপি ল'লোঁ। এতিয়া পনীৰ বনাম যিহেতুকে টেঙা লাগিবই। গাখীৰখিনি গেছত পাতি দিছোঁ মই। এইখিনি যোৱাকালিৰ গাখীৰ হয়, পুৰণা ঘৰৰ পৰা মায়ে দি পঠিয়ালে আজি। এতিয়া ল'ৰা ছোৱালীকেইটাই যেতিয়া পনীৰ খাই ভাল পায়, ভাবিলোঁ পনীৰে বনাই লওঁ। এনেদৰে লৰাই থাকিব লাগে। এয়া উতলিবলৈ আৰম্ভ কৰি দিছে। মই গেছটো অফ কৰি দিছোঁ, অফ নকৰিলেও হয়, মই কিন্তু অফ কৰি দিলোঁ। এয়া টেঙাখিনি দি দিলোঁ মই, যিখিনি টেঙা চেপি থৈ দিছিলোঁ। এতিয়া এনেদৰে লৰাই থাকিব লাগিব। দেখিছেনে বাৰু, গাখীৰটো ফাটি গৈছে। এয়া মগ এটাত এনেদৰে চাকনি এখন দি লৈছোঁ। এতিয়া এই ৰুমালখন দি দিম। এখন চফা কাপোৰ এখন দি ল'ব লাগিব। এইখন মই পনীৰ বনালে বা ৰসগোল্লা বনালে এইখনেই ব্যৱহাৰ কৰোঁ মই, এইখন কাপোৰে। এতিয়া লাহে লাহে ইয়াত ঢালি দিম। তলত যিখিনি পানী আছিলে সেইখিনি পেলাই দিলোঁ মই। এতিয়া এইখিনি দেখিছে কেনেকুৱা হৈছে।
ইয়াত এতিয়া মই পানী দি দিম, পানী দি ধুই পেলাম এইখিনি। টেঙা দিছিলোঁ যিহেতুকে টেঙা ভাপটো নাথাকিবলৈ এইখিনি ধুই দিছোঁ এনেদৰে। এতিয়া মই এইখিনি লাহেকৈ বান্ধি ল'ম। এইখিনি এনেকৈ বান্ধি ল'লোঁ মই। এতিয়া ইয়াৰ ওপৰত কিবা দি হেঁচা দি মানে গধুৰ বস্তু এনেদৰে থৈ দিম মই। এইখন দেখিছে পতা, ইয়াৰ ওপৰতে দি দিম মই এতিয়া বস্তুখিনি। এইখিনি দি দিলোঁ। এতিয়া এই পতা গুটিয়ে দি দিম মই এনেদৰে। এইটো 1 ঘণ্টামান, মই আধা ঘণ্টামানে থওঁ বাৰু। 1 ঘণ্টামান থ'লে বেছি ভাল হয়। এতিয়া মই এনেদৰে আধা ঘণ্টামান থৈ দিম। এতিয়া কেকটো চাওঁ কেনেকুৱা হৈছে। এইটো দেখিছেনে ফুলি আহিছে। মই তলত বালি দিছোঁ, এডাল ষ্টেণ্ড পাতি দিছোঁ এনেকৈ। কেকটো 20 মিনিট হৈছেহে, এতিয়া এনেকৈ ফুলি আহিছে আৰু ৰ'ব লাগিব অলপমান দেৰি। এতিয়া মই মটৰ এৰুৱাম। ইয়াত মটৰ আৰু ফ্ৰেঞ্চবিন একেলগে আছে, ধৰিবই পৰা নাই। এয়া মটৰ এতিয়া এৰুৱাই ল'ম, যিহেতু পনীৰ বনাইছোঁ আজি। মানে পনীৰ ফটালোঁ, এতিয়া বনাব লাগিব চব্জি। মটৰকেইটা এৰুৱাই লওঁ। আকৌ এবাৰ চাওঁ কেকটো হৈছে নেকি চাওঁ ৰ'ব। এখন সময় চাম এতিয়া। বাকী আছে। আকৌ এবাৰ চাবলৈ আহিলোঁ মই। এইবাৰ হৈ যাব লাগে, হৈছে নিশ্চয়, হৈছে আৰু। আৰু কেই ছেকেণ্ডমান লাগিব হ'বলা। এইবাৰ হৈ গৈছে। অকণমান আছেই হ'বলা। আকৌ এবাৰ চাই দিছোঁ। লাগি অহা নাই, চফা হৈ আহিছে। তাৰমানে মোৰ কেকটো ৰেডি। এতিয়া গেছটো অফ কৰি দিওঁ মই। এইটো ফাটি থাকিলে। মটৰ এৰুৱাই আছোঁ। এইকেইটা হৈছেহে এতিয়া। বাকলিও দি দিছোঁ। বাকলি দিয়াৰো ছিষ্টেম এটা আছে। এয়া জলপান, কাম কৰি থকা কেইজনক জলপান দিওঁ এতিয়া। এইটো কেকটো এইখিনি হৈ গ'ল। পনীৰখিনি মোৰ ৰেডি হৈ গ'ল। সেইখিনি কাটি ল'ম। দেখিছেনে কি ধুনীয়া হৈছে। দোকানৰ কিনা পনীৰতকৈ এই পনীৰটো কিন্তু খাবলৈ বহুত বেছি ভাল হয়। এইখিনি কাটি ল'ম এতিয়া। কাটি উলিয়ালোঁ পনীৰখিনি। এতিয়া মই এইখিনি ৰান্ধিব লাগিব। এইপিনে পনীৰ ভাজি ল'লোঁ আৰু এইপিনে কেকখিনিও কাটি ল'লোঁ মই। দেখিছেনে কি ধুনীয়া হৈছে দেখিবলৈ। মজা কোমল হৈছে। আমাৰ আজি দুপৰীয়াৰ আহাৰ ৰেডি হৈ গৈছে। মাছৰ তেলে উৰহি ভাজিলোঁ
এয়া পনীৰ চব্জি। আজি দাইল নাই বনোৱা যিহেতুকে অকণমান জুলীয়া কৰি দিলোঁ। এতিয়া সময় 4:45 হ'ল। আজিৰ ভ্লগটো ইমানতে সামৰণি মাৰি দিছোঁ। ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, নাপাহৰিবই, দিবই দিব। তাৰ উপৰিও এতিয়া ৰাতিৰ কাৰণে যোগাৰ কৰিব হ'ব, আলহী আহিব যিহেতুকে। পুনৰ এক নতুন ভিডিঅ' বা ভ্লগ লৈ আপোনালোকৰ মাজত উপস্থিত হ'ম। তেতিয়ালৈ আহোঁ। ধন্যবাদ।